নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ঘৰতে সহজতে বনোৱা কেকৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে এয়া লৈছোঁ মিক্সাৰ বাতিটো। ইয়াতে লৈছোঁ 1 কাপ কাপটোৰে ময়দা। আপোনালোকে মিক্সাৰ বাতি নহয় বা বেলেগেৰেও মিশ্ৰণটো ভালদৰে মিলাই ল'ব পাৰে। মই মিক্সাৰ বাতিত এইদৰে কৰিলে সুবিধা পাওঁ, সেইকাৰণে এইদৰে কৰিছোঁ। এতিয়া দিছোঁ 2টা কণী। ইয়াতে দিম ময়দা দিয়া কাপটোৰে 1 কাপতকৈ অলপ কম ৰিফাইন অইল। এইফালে দিছোঁ আৰু অলপমান চামুচখনৰ কিমানটো পৰিমাণত দিছোঁ ধৰিব পাৰিছে, চৌদা দিছোঁ আৰু দিছোঁ আধা চামুচ বেকিং পাউডাৰ আৰু দিম ইয়াতে কাপটোৰ 1 কাপতকৈ অলপমান কমকৈ চেনিটো আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে। এতিয়া ইয়াতে দিম এটা 10 টকীয়া ইনো পেকেটৰ 1 চামুচতকৈ অলপ বেছিকৈ দিম। আৰু দিছোঁ ইয়াতে কাপটোৰ 4 ভাগৰ 1 ভাগ গাখীৰ যদি প্ৰয়োজন হয় তেতিয়া আৰু পাছত দিম। এইখিনি 2 মিনিট মিক্সাৰত দি লওঁ। মিক্সাৰত এইদৰে ফেটিলে বস্তুখিনি সমানকৈ মিলি যায়। এয়া চাওক অলপমান ডাঠ হৈছে। এতিয়া ইয়াতে আৰু অলপমান গাখীৰ দি দিম। মিক্সাৰ নহয় দিয়া বেলেগত যদি ফেটি লয় তেতিয়া বহুত সময় ফেটিব লগা হয়, সেইকাৰণে ইয়াত সহজ হয় কাৰণে ইয়াতে ফেটি লৈছোঁ। গাখীৰ দি ভালকৈ মিশ্ৰণটো বনাই ল'লোঁ। এফালে বাতিটোত অলপমান ৰিফাইন অইল দি লৈছোঁ। দি পেলাই বাতিটো চবফালে ভালদৰে হাতেৰে এইদৰে লগাই লওঁ। এইদৰে তেল লগাই ল'লে কেকটো সিজাৰ পাছত এৰুৱাবলৈ সহজ হয়। এইফালে মিক্সাৰত দিয়াখিনি সকলোবিলাক ভালদৰে এইদৰে ফেটি লোৱা হ'ল মিক্সাৰত দি। চাওক কিমান ধুনীয়াকৈ সকলোবিলাক মিলি গৈছে। এতিয়া বাতিটোত লৈ গোটেইখিনি ট্ৰান্সফাৰ কৰি ল'ম। মিশ্ৰণটো দিয়াৰ পাছত এইদৰে কৰি লৈছোঁ যাতে মিশ্ৰণখিনি গোটেইখিনি সমান হৈ যায়। এইফালে ৰাইচ কুকাৰটো গৰম হ'বৰ কাৰণে দিছোঁ চুইচটো। চাওক এতিয়া ৰাইচ কুকাৰত এইদৰে এডাল ষ্টেণ্ড দি দিম। ষ্টেণ্ডটোৰ ওপৰত বাতিটো দি দিছোঁ। চাওক সমানকৈ মাজত দি দিছোঁ। এতিয়া প্ৰায় 45 মিনিটৰ কাৰণে ৰাখি দিম। ৰাইচ কুকাৰত সাধাৰণতে চুইচটো অলপ সময়ৰ পাছত বেছি গৰম হ'লে নিজে নিজে অফ হৈ যায়, সেইকাৰণে অলপমান কাগজৰ টুকুৰা এইদৰে চুইচটোত ভৰাই দিছোঁ যাতে যিমান সময় লাগে সিমান সময়লৈকে অন হৈ থাকে। অলপ সময়ৰ পাছত চাইছোঁ এয়া চাওক অলপ অলপকৈ ফুলি আহিছে কেকটো, আৰু অলপ সময় এনেদৰে থাকিব দিম। এইফালে এটা চলাই কাঠি লৈছোঁ। কাঠিটো এইদৰে ভৰাই চাইছোঁ অলপ অলপ লাগি আহিছে, মানে কেকটো ভালদৰে সিজা নাই। যদি ভালদৰে সিজে কাঠিটোত অলপো লাগি নাহে, আৰু অলপ সময় কেকটো সিজাব লাগিব। ফাইনেলি কেকটো হৈ গ'ল। এতিয়া পুনৰ জুই চলা কাঠিটোৰে চাইছোঁ চাওক অলপো লাগি অহা নাই। হাতে চুই চাওঁতো হাততো লাগি অহা নাই। কেকটো হৈ গ'ল। এতিয়া চুইচটো অফ কৰি দিম। অলপ ঠাণ্ডা হোৱাত বাতিটো ৰাইচ কুকাৰটোৰ পৰা ওলাই আনিলোঁ। এইফালে চাওক কেকটো কিমান ধুনীয়াকৈ সিজিছে। এতিয়া কেকটো বাতিটোৰ পৰা এখন প্লেটলৈ ওলাই লৈছোঁ। অলপো নভগাকৈ ধুনীয়াকৈ কেকটো ওলাই গ'ল।
ৰেডি হৈ গ'ল কেক। এইফালে চাওক কেকটো কিমান ধুনীয়াকৈ কালাৰ আহিছে। মইতো একো কালাৰো ইউজ কৰা নাই। এইদৰে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় আপোনালোকেও ভালেই পাব। কাটি চাওঁ, কাটোতে গম পাইছে কিমান স্পঞ্জি হৈছে কেকটো। চাওক, আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে। ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।